मुलुग गोजोननि थाखाय फकिराग्राम जामा मस्जिदाव रायजोआरि इफ्तार आरो बोर बिनाय हाबाफारि जालाङो। क'क्राझार जिल्लानि फकिराग्राम ओनसोलनि गासै धोरोमारि सुबुंनि गेजेराव खौसेथि अनलायनाय लाखिनाय थांखि आरो मुलुग गोजोननि नोजोरजों आल्लाहनि सेराव बोर बिनाय आरो इफ्तार हाबाफारियाव गोबां सुबुङा बाहागो लायो। मख'जाथाव बाथ्रादि बे हाबाफारियाव इस्लाम धोरोमारि सुबुंनि अनगायैबो फकिराग्राम ओनसोलनि गुबुन गुबुन धोरोमारि सुबुंफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव फकिराग्राम जामा मस्जिद सामलाय आफादनि आफादगिरि तजामुल हक मण्डल, मावफुं आफादगिरि शाहजान आहमेद, नेहाथारि रफिजाल हक, बोसोनगिरि आब्दुल बारेक, फकिराग्राम देहा फाहामसालिनि डाक्टर मानिक बरुवा मोना बाहागो लादोंमोन। মছজিদ আহি বহুত আনন্দিত আৰু ফকিৰাগ্ৰাম ৰাইজৰ কাৰণে এইটো এটা খুব ভাল সুখবৰ। খবৰটো হ'ল এনেকুৱা মানে যে আজি জাতি ধৰ্ম নিৰ্বিশেষে চবেই মানুহ যে আহিছে আমাৰ বজাৰৰ, এইটো কাৰণে মই খুবেই আনন্দিত। আৰু আমাৰ মছজিদ কমিটিক মই বাৰে বাৰে তো মানে আন্তৰিকৰ পৰা মানে নিজৰ হেৰিৰ পৰা মই ধন্যবাদ দিম। সিহঁতে আজি খুব এটা ডাঙৰ কাম কৰিলে। তাতে ধৰক সমাজৰ যিকোনো মানুহ জাতি বৰ্গ হওক চবকে মাতিলে, চবে ইয়াত অংশগ্ৰহণ কৰি নিজকে মই ধন্যবাদ বুলি ভাবিছোঁ। আৰু লগতে আমাৰ পুলক ৰায় ফুটকিবাৰীৰ অঞ্চলৰ পৰা তেখেতেও আহিছে, সেইটো কাৰণে তেখেতক ধন্যবাদ। আৰু আজিতো ইয়াত পলিটিকেল কোনো কথাই নাই, জাষ্ট আমি ইফতাৰ পাৰ্টিহে, বাকীতো আৰু কি ক'ম, ভাল আমাৰ খবৰ ভাল। বাকী নমস্কাৰ, মই ফকিৰগ্ৰাম জামে মছজিদৰ সভাপতি হিচাপে এইখন অনুষ্ঠানৰ সকলো গোটেই কাৰ্যকৰী কমিটিৰ হৈ মই আমাৰ পবিত্ৰ ৰমজানৰ শুভেচ্ছা সকলো জাতি জনগোষ্ঠীৰ মানুহক শুভেচ্ছা জনাইছোঁ। আমাৰ এই পবিত্ৰ ৰমজান মাহটো আমাৰ যে ইছলামৰ পাঁচটা ভিত্তি, তাৰ ভিতৰত পবিত্ৰ ৰমজানৰ এই ৰোজা এটা ভিত্তি। সেইটো আমি প্ৰত্যেক বছৰে জামে মছজিদত সমূহীয়াভাৱে আমি এই ইফতাৰ পাৰ্টিৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ এই ধৰ্মলৈ যে কোনো ভেদাভেদ নাই, আমি যে এখন টেবুলত খাব পাৰোঁ, ইয়াৰ এটা বাৰ্তা আমি গোটেই পৃথিৱীত বিয়পাব খুজিছোঁ যে আমাৰ ধৰ্মলৈ কোনো অন্য জাতি জনগোষ্ঠীৰ লগত আমাৰ কোনো বিৰোধ নাই। গতিকে আজিৰ যিজন অনুষ্ঠান আমাৰ সমূহীয়া ইফতাৰ পাৰ্টি আছিল, ইয়াত আমি সকলো জনগোষ্ঠীৰ মানুহক ইয়াত অংশগ্ৰহণ কৰিবলৈ দেখা পাইছোঁ। আমি এই পৰম্পৰা যাতে আজীৱন বজাই ৰাখিব পাৰে তাৰে কামনা কৰি আমি সকলো জাতি জনগোষ্ঠীক মানে সকলোকে সমমৰ্যাদা মানে কি কৰি যাতে আমি সমন্বয়ভাৱে বসবাস কৰিব পাৰোঁ তাৰে মই আহ্বান জনাইছোঁ। পবিত্ৰ ৰমজান মাহৰ আজি 26টা মানে ৰোজা তেখেতসকলে পালন কৰিলে। এই পালনাৰ্থে আজি যি ইফতাৰ প্ৰগ্ৰাম বা ইফতাৰ যি আয়োজন কৰিছে ফকিৰাগ্ৰাম জামা মছজিদত, তাতে মই অংশগ্ৰহণ কৰি খুব সুখী অনুভৱ কৰিছোঁ। আৰু এই হিচাপতে মই আল্লাহ তথা ওপৰৱালাৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ যাতে আমি একেলগে সৰ্বভাষা জনজাতি গোষ্ঠী সকলো একেলগে আমি বিভিন্ন দিশত বা বিভিন্ন ধৰ্মীয় দিশত বা বিভিন্ন দিশত একেলগে থাকি আমি যাতে মানে বিশ্বৰ শান্তিৰ কাৰণে যি আমি প্ৰাৰ্থনা কৰিব লাগে, সেই প্ৰাৰ্থনাটো আজি আমি কৰিলোঁ বা আমি আগন্তুক সময়তো আমি কৰি যাম, যে আমি এই ধৰণে একত্ৰিত হৈ ফকিৰাগ্ৰাম সমষ্টিত যিবিলাক আমি বিভিন্ন জনজাতিৰ মানুহ আছোঁ, জাতি জনজাতিৰ মানুহ আছোঁ, একেলগে থাকি আমি বিভিন্ন ধৰ্মীয়লম্বী আমি কাৰ্যসূচীত অন্তৰ্ভুক্ত হৈ বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা জনাম। আৰু আজি এই ফকিৰাগ্ৰাম জামে মছজিদত যি কৰ্মৰত বিষয়ববীয়া তথা আমাৰ ৰাইজ আছে, এখেতসকলক মই ধন্যবাদ যাচিছোঁ যে আজি এই পবিত্ৰ দিনত মোক যে আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে, সেইকাৰণে এখেতসকলক মই মনৰ পৰা হৃদয়ৰ পৰা আন্তৰিকতা যাচিছোঁ। আৰু আগন্তুক এইকেইটা দিনত 4-5টা যিকেইটা আমাৰ ৰমজান মাহৰ ৰোজা কৰিবলগীয়া আছে, এই ৰোজাখিনি যাতে এখেতসকলে ভালকৈ পালন কৰিব পাৰে। আৰু অহা যি ঈদ মানে কিবা ঈদ যিটো এখেতসকলৰ যিটো ঈদৰ যিটো পৰম্পৰা এখেতসকলে সুচাৰুৰূপে যাতে পালন কৰিব পাৰে, সেইটো লৈ মই ওপৰৱালাৰ ওচৰত আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এইখিনিতে আকৌ মই প্ৰথমতে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ
আগন্তুক ঈদৰ শুভেচ্ছা যাচিছোঁ আৰু তেওঁলোকে আজি যিটো ইফতাৰৰ আয়োজন কৰিছে সেইটোৰ কাৰণেও মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ইফতাৰত সকলো ধৰ্মাৱলম্বী মানুহ হিন্দু মুছলিম চবেই একত্ৰিত হৈ একেলগে ইফতাৰ কৰিলে আৰু এই পৰম্পৰাটো বহুত আগৰ পৰাই আছে। আমাৰ পূৰ্বপুৰুষসকলে আমাক কৈছিল যে আগতে তেওঁলোকে ঈদৰ লগত ঈদি ইজনে সিজনক দিছিল, শুভেচ্ছা যাচিছিল। তাৰ লগতে তেওঁলোকে দেৱালীৰ শুভেচ্ছা যাচিছিল, হোলীত তেওঁলোকে একেলগে হোলী খেলিছিল, তেনেকুৱা আমি শুনিছোঁ, কিন্তু আমি দেখি পোৱা নাই কিন্তু তেনেকুৱা। তো মই ভাবোঁ যে এইটো সকলোৱে ইজনে সিজনৰ ধৰ্মক সন্মান জনাই প্ৰত্যেকটো ধৰ্মত সন্মিলিত হ'ব লাগে। যিবিলাক পৰ্ব আছে সন্মিলিত হ'লে মানৱতা আৰু প্ৰেম প্ৰীতি প্ৰত্যেকটো সমাজত বাঢ়িব বুলি মোৰ আশা। এইখিনি মই ভাবোঁ যে এইখিনি যদি আমি সকলোৱে মিলি একেলগে এইখিনি পৰম্পৰা যদি পালন কৰিব পাৰোঁ, যে হোলী দেৱালীত আমাক তেওঁলোকে শুভেচ্ছা জনাব, আমি তেওঁলোকৰ পৰ্বত আমি শুভেচ্ছা জনাম, এইবিলাক হ'লে আমাৰ সমাজত এটা মিলা প্ৰীতিটো বাঢ়ে আৰু যিবিলাক খেলি মেলি দেখা যায় এইবিলাক লাহে লাহে এইবিলাক দূৰ হ'ব বুলি মোৰ আশা। মই প্ৰথমতে আজি ফকিৰাম জামে মছজিদত যি ইফতাৰ পাৰ্টি মোক মাতিছে, তেওঁলোকক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যি ভাতৃত্ববোধ, যি আমাৰ ঐক্য শান্তি প্ৰগতিৰ যি মিলন, সেই মিলন আমাৰ যি ভাই আমি সকলোৱে আমি কেতিয়া কোনো ধৰ্ম বা বৰ্ণ আমি কেতিয়াবা চিন্তা নকৰোঁ, সকলোৱে আমি একে। তেওঁলোক সেই মাতি পেলাই সকলোকে আজি বিভিন্ন হিন্দীভাষী হওক বা অসমীয়াই হওক, সকলো বড়োৱে হওক, বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকে ইয়াত মাতি ইফতাৰ পাৰ্টিত এইকাৰণে মাতিছে, আমি ভাতৃত্ববোধেৰে আমি ইয়াত নতুন অসম কৰিব লাগে। যেনেকৈ মই বাৰে বাৰে কৈছোঁ, আমাৰ যিখন শংকৰ ৰাজনৰ দেশ, আমি এটা শংকৰ ৰাজনৰ দেশত সকলোৱে মিলি আমি ঐক্য শান্তি ৰক্ষা কৰি পেলাই মিলা প্ৰীতি চলিব লাগে। আৰু মই তেওঁলোকক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মুবাৰক। 11 তাৰিখে ঈদ আহি আছে, তেওঁলোকে ভালকৈ উদযাপন কৰক, শুভেচ্ছা থাকিল। আমিও অংশগ্ৰহণ কৰিছোঁ আৰু কৰিম। আমি অসমীয়া, আমি সকলোৱে মিলিজুলি আমি ইয়াতে বসবাস কৰি আছোঁ। আমাৰ কোনো ধৰণৰ মানুহে কয় বহুত কথা ক'ব পাৰে, কিন্তু আমাৰ কোনো ধৰণৰ মানে কিবা যে আছে এনেকুৱা একো নাই। আমি শংকৰ ৰাজন দেশৰ বাৰে বাৰে কৈছোঁ মই, আমাৰ মাজত সকলো ধৰ্ম, কোনে কি ধৰ্ম কৰিছে কৰক, কিন্তু মই এটা কথাই কৈছোঁ, কৰ্মই ধৰ্ম। আপুনি কৰ্ম কৰক, কৰ্মই ধৰ্ম, তাৰপিছত বেলেগ কথা আহিব। ভাল কথা চিন্তা কৰক, ভাল সকলোকে সুচিন্তা, ভাল যিটো ভাল হয় কেতিয়াও বেয়া কাম নকৰিব, সৎ পথত চলক, কৰ্ম কৰক, সেইটোৱে ধৰ্ম। আৰু যাৰ নিজা ধৰ্ম আছে নিজে পালন কৰক, আমি সহায় সহযোগ কৰিম নিশ্চয়কৈ। আৰু বাৰে বাৰে কৈছোঁ মই, আমি সকলো অসমীয়া, আমি ভাতৃত্ববোধ ৰক্ষা কৰিব লাগিব। মই আহ্বান জনাইছোঁ, আমাৰ মাজত যাতে চিৰদিন এই ঐক্য শান্তি প্ৰগতি মিলন আমাৰ যাতে চিৰদিন থাকে, তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।